ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল শ্বেয়াৰিং নলেজ গতিকে আগৰ ভিডিঅ'ত আমি ইতিমধ্যে সন্ধি কাক বোলে সন্ধি কেই প্ৰকাৰ আৰু কি আলোচনা কৰিলো গতিকে তোমালোকে বুজি পালানে নাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা আজি আমি আলোচনা কৰিম স্বৰসন্ধিৰ কেইটামান গুৰুত্বপূৰ্ণ নিয়মাৱলীৰ বিষয়ে গতিকে তোমালোকে পুনৰ বহি কলম উলিয়াই লোৱা আৰু মই কৈ যোৱা ইম্পৰ্টেন্ট পইণ্টবোৰ বহিত টুকি ৰাখিবা অৰ পাছত অমিলিত হৈ আ হয় গতিকে তোমালোকে বহিত লিখি ৰাখা অ যোগ অ হলে আ হ'ব কৃষ্ণ যোগ অষ্টমী ইয়াত কৃষ্ণ ইয়াত একোকাৰ নাই যেতিয়া অ আছে বুলি ধৰি লোৱা হয় গতিকে অ যোগ অষ্টমী ইয়াতো অ আছে গতিকে কি হ'ব আ হ'ব কৃষ্ণাষ্টমী ঠিক তেনেদৰে নৰ যোগ অধম ইয়াতো একোকাৰ নাই ৰৰ লগত গতিকে ইয়াত অ এটা আছে বুলি ধৰি লোৱা হয় আৰু এইফালে অ এটা আছে গতিকে অ লগত অ মিলিত হৈ কি হ'ব আ হ'ব নৰা ধম মই প্ৰতিটো উদাহৰণে পঢ়ি নাযাওঁ তোমালোকে এইবোৰ বহিত লিখি ৰাখিবা এইবোৰ পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেন্ট ভীষ্ম যোগ অষ্টমী গতিকে ইয়াতো অ আছে আৰু অ আছে গতিকে কি হ'ব আ হ'ব ভীষ্মাষ্টমী ঠিক তেনেদৰে শব্দ যোগ অলংকাৰ শব্দালংকাৰ তোমালোকে 1 নম্বৰ নিয়মাৱলীটো নিশ্চয় বুজি পালা এতিয়া চোৱা 2 নম্বৰ এতিয়া 2 নম্বৰ বহিত লিখি ৰাখিবা অৰ লগত আ মিলিত হৈ আ হয় অৰ্থাৎ অ যোগ আ অ যোগ আ হলে কি হ'ব আ হ'ব এতিয়া ইয়াত উদাহৰণ চোৱা অৰুণ যোগ আচল ইয়াত একোকাৰ নাই যেতিয়া অ আছে বুলি ধৰি লোৱা হয় মই কৈ আহিলো অ আৰু এইফালে আ আছে গতিকে কি হ'ব আ হ'ব অৰুণাচল ঠিক তেনেদৰে হিম যোগ আলয় হিমালয় পৰম যোগ আনন্দ ইয়াতো অ আছে ইয়াত আ আছে গতিকে কি হ'ব আকাৰ হ'ব পৰমানন্দ ঠিক তেনেদৰে হৃদয় যোগ আনন্দ ইয়াত অ আছে ইয়াত আ আছে গতিকে কি হ'ব হৃদয়ানন্দ এটা তোমালোকে নিশ্চয় বুজি পালা তোমালোকে কিন্তু ইয়াত থকা প্ৰতিটো উদাহৰণে বহিত লিখি ৰাখিবা এইবোৰক তোমালোকে নেগলেক্ট নকৰিবা তাৰ পিছত 3 নম্বৰটো চোৱা আৰ লগত অ মিলিত হৈ আ হয় এতিয়া আৰ লগত অ মিলিত হলে কি হ'ব আ হ'ব এটো তোমালোকে বহিত লিখি ৰাখিবা উদাহৰণটো চোৱা আখা যোগ অতীত ইয়াত আ আছে আৰু ইয়াত অ আছে গতিকে আমি পাই আহিলো আ আৰু অ যোগ হলে কি হ'ব আ হ'ব গতিকে কি ইয়াত হ'ব আখাতীত ঠিক তেনেদৰে শ্ৰদ্ধা যোগ অঞ্জলি ইয়াত আকাৰ আছে আৰু ইয়াত অ আছে গতিকে কি হ'ব আকাৰ হ'ব শ্ৰদ্ধাঞ্জলি হিমা যোগ অন্ত গতিকে কি হ'ব হিমান্ত আৰু যথাৰ্থ এই দুটা তোমালোকে ভালদৰে চাবা এইবোৰ পৰীক্ষাত আহি থকা দেখা যায় হিমান্ত হিমা যোগ অন্ত হিমান্ত গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা বুজি নোপোৱা তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা 4 নম্বৰটো চোৱা আৰ লগত আ সংযোগ ঘটি আ হয় গতিকে এইটো এটা পইণ্ট হয় আৰ লগত আ যোগ হৈ আ হ'ব ঠিক তেনেদৰে উমা যোগ আনন্দ উমানন্দ আমি উমানন্দটো আমি ব্যৱহাৰ কৰি থাকো গতিকে উমানন্দটো কি সন্ধি যোগ হৈছে উমা যোগ আনন্দ উমানন্দ ঠিক তেনেদৰে বিদ্যা যোগ আলয় ইয়াত আ আছে গতিকে আই হ'ব বিদ্যালয় মন্ত্ৰণা যোগ আলয় ইয়াতো আকাৰ আছে ইয়াতো আ আছে গতিকে কি হ'ব মন্ত্ৰণালয় ঠিক তেনেদৰে মহা যোগ আখয় ইয়াত আ আছে গতিকে মহাখয় মই তোমালোকক কৈ গৈছো ইয়াত থকা প্ৰতিটো উদাহৰণে লিখি ৰাখিবা কাৰণ পৰীক্ষাত আহিব পাৰে মহানন্দত কি সন্ধি যুক্ত হৈছে তেতিয়াহলে তোমালোকে লিখিব লাগিব মহা যোগ আনন্দ মহানন্দ বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে মহা যোগ আলয় তেতিয়াহলে ইয়াত সন্ধি যোগ কৰিবলৈ হলে তোমালোকে ইয়াত কি লিখিব লাগিব মহালয় গতিকে পৰীক্ষাত আহিব পাৰে সেইকাৰণে তোমালোকে উদাহৰণবোৰ ভালদৰে চাই যাবা 5 নম্বৰটো চোৱা ইৰ সৈতে ই অৰ্থাৎ হস্ৰইৰ সৈতে হস্ৰই মিলিত হলে দীৰ্ঘই হয় গতিকে হস্ৰই যোগ হস্ৰই হলে দীৰ্ঘই হ'ব এতিয়া ইয়াত উদাহৰণটো চোৱা অতি যোগ ইত এতিয়া আমি হস্ৰই ব্যৱহাৰ কৰো অতীতটো নহয়নে বাৰু গতিকে অতি ইয়াত হস্ৰই আছে ইয়াত হস্ৰই কাৰ আছে আৰু ইয়াত হস্ৰই আছে গতিকে হস্ৰই মিলিত হলে কি হ'ব দীৰ্ঘই হ'ব গতিকে ইয়াত অতীত
দীৰ্ঘইকাৰ হ'ব ঠিক তেনেদৰে কবি যোগ ইন্দ্ৰ ইয়াতো কবি হস্ৰইকাৰ আছে ইয়াতো হস্ৰই আছে গতিকে কি হ'ব হস্ৰই মিলিত হ'লে দীৰ্ঘই হ'ব কবীন্দ্ৰ ঠিক তেনেদৰে প্ৰতি যোগ ইতি প্ৰতিতি গতিকে পৰীক্ষাত আহিব পাৰে সন্ধি ভাঙা মুনীন্দ্ৰ তেতিয়াহ'লে তোমালোকে কি লিখিব লাগিব মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ ঠিক তেনেদৰে যদি আহে মহীন্দ্ৰ তেতিয়াহ'লে লিখিব লাগিব মহী যোগ ইন্দ্ৰ মহীন্দ্ৰ ইয়াত হস্ৰইকাৰ আছে ইয়াত হস্ৰই আছে গতিকে দুইটা মিলি দীৰ্ঘইকাৰ হ'ব গতিকে কি হ'ব মহীন্দ্ৰ গতিকে তোমালোকে এইবোৰ লিখি ৰাখিবা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু নেক্সট ভিডিঅ'ত মই বাকি থকা নিয়মাৱলীসমূহৰ বিষয়ে আলোচনা কৰিম আৰু তেতিয়াই মই তোমাক এই নিয়মাৱলীসমূহ মনত ৰখাৰ এটা ট্ৰিক্সৰ বিষয়ে ক'ম গতিকে মোৰ ভিডিঅ'ত যদি প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ওচৰত থকা বেল বটনটোত ক্লিক কৰি থবা তেতিয়া মই আপলোড কৰাৰ লগে লগে তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা